মৰিগাঁৱৰ মইৰাবাৰীত সংবিধান দিৱস উদযাপন। মৰিগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত মইৰাবাৰীত আজি সংবিধান দিৱস উদযাপন কৰা হয়। বি.আৰ. আম্বেদকাৰে এই দিনটোতেই স্বাধীন ভাৰতৰ সংবিধানখন সম্পূৰ্ণ কৰিছিল। সেয়ে এই দিনটো সংবিধান দিৱস হিচাপে উদযাপিত কৰি আম্বেদকাৰলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। আজি মইৰাবাৰীৰ বৰথল কছাৰী গাঁৱত অৱস্থিত কছাৰী গাঁও এম.ভি. স্কুল প্ৰাংগণত সাংবিধানিক নীতি নিয়ম সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে এক আলোচনা সভাত মিলিত হয় আৰু লগতে সজাগতামূলক বিভিন্ন শ্লোগানেৰে মুখৰিত কৰি এটা শোভাযাত্ৰা উলিয়াই সংগঠনটোৱে। আৰু আমাৰ এই কছাৰী গাঁও এম.ভি. স্কুলৰ সমূহ শিক্ষকবৃন্দসকলৰ সহযোগত তথা ছাত্ৰ ছাত্ৰীৰ সহযোগত আমি এইখন বৃহত্তৰ এলেকাত অৰ্থাৎ এই কছাৰী গাঁও বৃহত্তৰ এলেকাত দলৈগাঁও গাঁও পঞ্চায়তৰ এলেকাধীনসমূহ ৰাইজৰ সহযোগত আজি এই সংবিধান দিৱসৰ সংবিধান আৰু ভাৰতবৰ্ষৰ সংবিধানখন 1949 চনৰ সেই 26 নৱেম্বৰ তাৰিখেতে গৃহীত হৈছিল আৰু এই সংবিধানৰ প্ৰতি সন্মান জনাই আমি এই বিদ্যালয় বৰথল কছাৰী গাঁও এম.ভি. স্কুলখনতে ভেনু হিচাপে লৈ সমূহ ছাত্ৰ ছাত্ৰী তথা কছাৰী গাঁও মিলনজ্যোতি ক্লাবৰ সহযোগত সমূহ আমাৰ সমাজ সচেতন ৰাইজ তথা কৰ্মীসকলে একত্ৰিতভাৱে এই সংবিধান গৃহীতৰ দিনাখন আমি যাতে এটা ভাল মেছেজ আমাৰ সমাজখনক দিব পাৰোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ হতুৱাই যাতে এটা ভাল মেছেজ আমি সমাজখনক দিব পাৰোঁ, তাৰ বাবে এখন ৰেলী ওলাই ৰেলীৰ জৰিয়তে আমি সংবিধানৰ কিছু শ্লোগান আজি ৰাইজক আমি শুনাবলৈ চেষ্টা কৰি আছোঁ।